আজি মই আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আয় অভিযানৰ আণ্ডাৰত বিজনেছ প্লেন ফৰ লেয়াৰ হেন ৰিয়াৰিং মানে কণী পৰা কুকুৰাৰ পালন। প্ৰথমতে আপোনালোকে দেখিব পাৰে যে ফাৰ্ষ্ট আমাৰ আছে নেম অফ দ্য এণ্টাৰপ্ৰিনৰ SHG মেম্বাৰ। তাতে আপোনালোকৰ যাৰ কাৰণে আপুনি বিজনেছ প্লেনখন বনাব বিচাৰিছে তেওঁৰ নামটো লিখিলে হ'ব। তাতে আপোনালোকে নামটো লিখি ল'ব, সেল্ফ হেল্প গ্ৰুপ মেম্বাৰজনৰ নামটো। তাৰ পাছত আপোনালোকে দেখিব পাৰে SHG MIS কোড এটা আছে। তাতে আপোনালোকে MIS কোডটো লিখি ল'ব। MIS কোডটো আপোনালোকে পাব লকাছ এপত। যেতিয়া আপোনালোকে ৰেজিষ্টাৰ কৰিব তেতিয়া আপোনালোকে এটা প্ৰতিটো গ্ৰুপ SHGৰ আণ্ডাৰত এটা MIS কোড সকলোৱে পাই যাব। সেইটো কোডহে আপোনালোকে লিখিব নিজৰ কোডটো। তাৰ পাছত আপোনালোকে দেখিব পাৰিছে কাৰেণ্ট ইকনমিক এক্টিভিটি। কাৰেণ্ট ইকনমিক এক্টিভিটিত আপোনালোকে যদি আগৰ পৰা মানে কণী পৰা কুকুৰা পালন কৰি আছে তেতিয়াহ'লে কণী পৰা কুকুৰা পালন বুলি লিখি দিব। আৰু যদি বেলেগ যদি কিবা আপোনালোকৰ ইকনমিক মানে পইচা অৰ্জন কৰাৰ কাৰণে কিবা বেলেগ কিবা কৰি আছে তেতিয়াহ'লে সেইটো লিখিব আপোনালোকে। আৰু যদি একো কৰা নাই দিন এনেই লিখিব পাৰে। তাৰ পাছত আপোনালোকে দেখিব পাৰে কাৰেণ্ট ইনকাম ৰুপিজ পাৰ এনাম। ৰুপিজ পাৰ এনাম মানে হৈছে বছৰে আপোনাৰ কিমান তাৰ মানে ইনকাম হয়। গতিকে যদি আপুনি কিবা ইকনমিক এক্টিভিটি আপুনি লিখিছে তেতিয়াহ'লে আপোনাৰ কিবা এটা কাৰেণ্ট ইনকাম থাকিব, সেইটো আপুনি লিখি দিব। মই ইয়াতে 25,000 লিখিছোঁ। তাৰপাছত আছে আপোনাৰ নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট অৰ এক্সপাণ্ড। যদি আপুনি কিবা বিজনেছ কৰি আছে, যিটো বিজনেছ আপুনি কৰিব সেইটো যদি আগৰ পৰা কৰি আছে তেতিয়াহ'লে আপুনি এক্সপাণ্ডত চিন দিব, টিক মাৰ্ক দিব। আৰু যদি আগতে আপুনি কৰা নাই নতুনকৈ কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি ষ্টাৰ্টত টিক চিন দিব। যিহেতু এখেতৰ আগৰ পৰা কণী পৰা কুকুৰা পালন কৰি আহি আছে, তেওঁৰ নেম অফ দ্য বিজনেছ হ'ব কণী পৰা কুকুৰা পালন আৰু আগৰ পৰা কৰি আহিছে, সেইকাৰণে এক্সপাণ্ড কৰিব মানে বহলাব বিচাৰিছে। সেইটো এক্সপাণ্ড কৰিব বিচাৰিছে কাৰণে মই তেখেতক এক্সপাণ্ডত টিক চিন দিছোঁ। তাৰপাছত আপুনি চাব পাৰে টাইপ অফ বিজনেছ লিখা আছে। টাইপ অফ বিজনেছত 3টা ধৰণৰ আছে, প্ৰডাকশ্যন, ছাৰ্ভিচ এণ্ড ট্ৰেডিং। ছাৰ্ভিচ এণ্ড ট্ৰেডিং আমি নকৰোঁ, আমি প্ৰডাকশ্যন মানে উৎপাদন কৰিব বিচাৰোঁ, সেইকাৰণে আমি উৎপাদনত মানে প্ৰডাকশ্যনত আপোনাৰ টিক চিন দিম। তাৰপাছত আপোনাৰ আছে ইনভেষ্টমেণ্ট প্লেন। তাৰপাছত আপোনাৰ ইনভেষ্টমেণ্ট প্লেনত আপোনালোকে কি দিব, নাম্বাৰ অফ হেন পাৰ বেচ সেনেকৈ লিখিব। তাৰপাছত লিখিব আপুনি তাতে কিমান থাকিব 50 লিখিব ছাইডত। তাৰপাছত আপুনি চাব পাৰে নেম অফ দ্য ৰ মেটেৰিয়েল। নেম অফ দ্য ৰ মেটেৰিয়েল মানে আপোনাক এই বিজনেছটো কৰিবৰ কাৰণে কি সামগ্ৰীৰ প্ৰয়োজন হ'ব সেইটো লিখিব লাগে। সেইটো হৈছে ৰ মেটেৰিয়েল। আৰু সেই ৰ মেটেৰিয়েলৰ ইউনিট প্ৰাইচ মানে পাৰ ইউনিটত কিমান প্ৰাইচ, আৰু আপোনাৰ হ'ব ইউনিট ৰিকুৱাৰ্ড কিমানটা লাগিব আপোনাক, আৰু তাৰ টোটেল কষ্ট মানে কিমান আপোনাক পইচা লাগিব। চ' ফাৰ্ষ্ট আমি লিখিছোঁ ডে অল 6 মানে আপোনাৰ পোৱালি আপোনাৰ এটাত যদি আমি 100 টকাকৈ ধৰোঁ তেতিয়াহ'লে আমাক কিমানটা লাগিব 50টা লাগিব বুলি ধৰিলোঁ। তেতিয়াহ'লে আপোনাৰ কিমান হ'ব 5,000 কষ্টিংটো আহিব। কষ্টিং আহিব 100 ইনটু 50 5,000। ইয়াত আমি 5,000 লিখিলোঁ। তাৰপাছত সেই পোৱালিকেইটাক দিবলৈ আমি খাদ্য লাগিব মানে ফিডিং, FEEDing ফিডিং। সেই ফিডিং আমি যদি ধৰোঁ 30 ৰুপিজকৈ পাৰ ইউনিট তেতিয়াহ'লে ইউনিট কিমান লাগিব আমাক 100 ইউনিট লাগিব পাৰে, 100 কেজিমান আমাক লাগিব পাৰে। গতিকে সেইটো দুয়োটা পূৰণ কৰি আমি পালোঁ আপোনাৰ 100 বা 200 লাগিব পাৰে। 200ত আপোনাৰ কিমান আহিব 6,000 আহিব। তাৰপাছত আমাক তাহাঁতক দিবৰ কাৰণে মেডিচিন লাগিব। মেডিচিনখিনি আপোনাৰ হ'ব যদি আমি ইউনিটত পাৰ ইউনিট 10 ৰুপিজকৈ ধৰোঁ, 10 টকাকৈ ধৰোঁ, তেতিয়াহ'লে কিমানটা ইউনিট লাগিব আমাক 50টা ইউনিট লাগিব পাৰে, কাৰণ 50টা আমাৰ পোৱালি আমি ৰিকুৱাৰ্ড আমাক লাগে বুলি লিখিছোঁ। তাতে আপোনাৰ কিমান 500 টকা হ'ব। তাৰপাছত হ'ব আমাৰ কণী পৰা মানে আপোনাৰ কণী পৰাৰ কাৰণে এটা যে কি বুলি কয় এইটো আপোনাৰ কেজ থাকে, কেজ লেয়াৰ কেজ বুলি কয়। সেই লেয়াৰ কেজেছ আপোনাৰ পাৰ পিচ যদি আমি 500কৈ ধৰোঁ আমাক দুটাৰ প্ৰয়োজন হ'ব পাৰে, তো সেইটো আপোনাৰ 1,000 হ'ব। আৰু ইলেক্ট্ৰিচিটি লাগিব পাৰে, আমাক বিদ্যুৎ লাগিব পাৰে। বিদ্যুৎ আপুনি লিখিব পাৰে পাৰ ইউনিট 15 টকাকৈ ধৰিলে আমাক 100 ইউনিট লাগিব পাৰে। তাৰ কষ্টিং হ'ব, টোটেল কষ্ট হ'ব আপোনাৰ 1,500। গতিকে আপোনাৰ তাৰপাছত আহিব টোটেল ইনভেষ্টমেণ্টত আমি টোটেল কষ্টিং যিখিনি হ'ব
টোটাল কস্টিং যিখিনি হ'ব সেই টোটাল কষ্টটো গোটেইকেইটা যোগ কৰি পেলাই আমি টোটাল ইনভেষ্টমেণ্ট উলিয়াব পাৰিম টোটাল ইনভেষ্টমেণ্ট আপোনাৰ কিমান হ'ব ইয়াতে আপোনাৰ হ'ব ইয়াতে মই যোগ কৰিছোঁ যোগ কৰি পেলাই আপোনাৰ কিমান হ'ব $14,000 হ'ব গতিকে আমাৰ টোটাল ইনভেষ্টমেণ্ট হ'ব 14,000 এটা তাৰ পাছত আমি আহিলো ফান্ড ডিটেইলছ মানে হৈছে আমাৰ যেটো আমি টোটাল ইনভেষ্টমেণ্ট কৰিম বা আমি যিখিনি মানে ফান্ড মানে পাম সেই ফান্ডখিনি কেনেকে ডিভাইড হ'ব তো আমাৰ টোটাল ইনভেষ্টমেণ্ট হৈছে 14,000 টকা তাৰে পৰা যদি আমি MMU এৰ পৰা আমি 10,000 টকা যদি আমি পাও তেতিয়াহলে আমাৰ 14,000 আমাৰ 10,000 টকা যদি পাও সৰকাৰৰ ফালৰ পৰা তেতিয়াহলে আমি কিমান নিজৰ ফালৰ পৰা কন্ট্ৰিবিউশন হল সেলফ কন্ট্ৰিবিউশন মানে মই নিজে কিমান দিলো 4,000 টকা তাৰ মানে আমাৰ 4,000 এ 10,000 হল 14,000 টকা এটো হ'ব ফান্ড ডিটেইলছ টোটালত তাৰ পাছত আপোনাৰ আহিব মাৰ্কেটিং এণ্ড সেলস প্ল্যান মাৰ্কেটিং এণ্ড সেলস প্ল্যানত আপোনাৰ আহিব প্ৰডাক্ট যে আপোনালোকে যদি সেল কৰিব বিচাৰে বিক্ৰী কৰিব বিচাৰে তেলে কি প্ৰডাক্ট আপোনালোকে পাব পাৰে প্ৰডাক্টত আপোনাৰ থাকিব যেটো কণী পৰা কুকুৰা গতিকে থাকিব কণী থাকিব মানে এগছ আপোনাৰ কিমান মান হ'ব পাৰে এক্সপেক্টেড প্ৰডাকশন কিমান মান আমি এক্সপেক্ট কৰিব পাৰো আমি এক্সপেক্ট কৰিব পাৰো 3,000 মান কণী আমি এক্সপেক্ট কৰিব পাৰো তো এভাৰেজ সেল প্ৰাইস কিমান এটা কণী কিমান 7 টকা আমি এভাৰেজ 7 টকাকে যদি আমি বিক্ৰী কৰো তেতিয়াহলে আমি কিমান পাব পাৰো 21,000 টকা পাব পাৰো মানে আপোনাৰ টোটাল সেলস টাৰ্নওভাৰ মানে হেতু হ'ব 21,000 টকা এতিয়া আহিব expected additional income per year rupees expect additional আমি কিমান পাব পাৰো additional তো আমি কেনেকৈ উলিয়াব পাৰিম টোটাল সেলস টাৰ্নওভাৰ যিমান থাকিব মানে 21,000 থাকিব তাৰে পৰা আমি টোটাল ইনভেষ্টমেন্ট মই কিমান পইচা দিছো মই যিমান পাম মই যিখিনি পালো সেইখিনিৰ পৰা মই কিমান মানে ইনভেষ্ট কৰিলো হেতু মাইনাস কৰি দিলে যিমান ওলাব মানে আমাৰ আহিব 7,000 আমি লাভত থাকিব মানে expected additional income তাৰ পাছত আপোনাৰ সাবমিটেড বাই আপোনাৰ যোন যিগৰাকী মানে যাৰ কাৰণে আপুনি বিজনেস প্ল্যান খুলিছে তেও সাইন কৰিব মানে SHG মেম্বাৰ গৰাকী তেও সাইন কৰিব তাৰ পাছত আপোনাৰ ভেৰিফাইড বাই আপোনাৰ সাইন কৰিব ব্লকৰ কোঅৰ্ডিনেটৰে আপোনালোকৰ কোনো সাইন নকৰিব তাতে এইখন যদি এপ্ৰুভ হয় বা ৰিজেক্ট হয় তলত আপোনাৰ কমেন্ট লিখা আছে তাতে এপ্ৰুভ যদি হয় এপ্ৰুভ লিখিব আৰু যদি ৰিজেক্ট হয় তেতিয়ালে ৰিজেক্ট বুলি লিখিব এইখন আছিল আপোনাৰ বিজনেস প্ল্যান ফৰ লেয়াৰ হ্যান্ড ৰিয়াৰিং আপোনালোকৰ সুবিধা হ'ব